পকৰীখিনি কেনেকুৱা হৈছে খাইছোঁ আৰু তাৰপিছত মোক ক'বা। পকৰী কোৱাচোন। ঢেকীয়াৰ পকৰীবোৰ খাই ভালেই লাগে। তথাপি আজি নতুনকৈ স্পেচিয়েল আমাৰ দুটো আহিছে তেতিয়া খাই চাওঁ। ভালে হ'ব। হয়নে না? কোৱাচোন বিটু খাই কেনেকুৱা পালে? বিৰাট ধুনীয়া হৈছে, মচমচীয়া হৈছে আৰু চাটনিকণো বৰ ধুনীয়া জ্বলা হৈছে, বৰ ধুনীয়া লাগিছে। মই আপোনালোকৰ ওচৰত আহিছোঁ নতুন এটা ৰেচিপি লৈ। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাবোঁতে তোমাৰ বিহু মাজে মাজে আহিলে মই দেখোন এনেকৈ বাৰে বাৰে খাই থাকিব পাৰোঁ। আহি থাকিম মাজে মাজে, সপ্তাহত এদিন এদিনকৈ আহি থাকিম। মাজে মাজে আহি থাকিবা, সদায় খাবলৈ পাবা। মোক বনাই নিদিয়ে, কোনোবা আহিলেহে বনাই দিয়ে। হয়নে? শুনিছা? প্ৰত্যেক সপ্তাহত এদিনকৈ আহি যাম, তেতিয়া বেলেগ বেলেগ খাবলৈ পাব। আহিবা। এতিয়া মানে ধুনীয়াকৈ বনাই মেলি আমি খাম ন। আৰু কোনোবাই আহিলে বনাবলৈ ভাল লাগে আৰু দিবলৈও ভাল লাগে। সঁচাকৈ ভাল হৈছে ন খাই? খাবলৈ ভাল হৈছে ন? আপুনি খাওক। অঁ, মই খাম। আমি ডাঙৰ ডাঙৰকৈ বনাইছোঁ। সঁচাকৈ বহুত ভাল হৈছে। আপোনালোকেও তেনেকৈ বনাই খাই চাবচোন। পকৰী বনাবৰ কাৰণে মই এই ঢেকীয়াখিনি এনেকৈ কোমল অংশখিনি এনেকৈ বাছি লৈছোঁ। পকৰীত মানে ঢেকীয়া শাকটো দিলে খাবলৈ পকৰীখিনি ভাল হয়, কিন্তু টান অংশটো নহয়, এই কোমল কোমল অংশটো এনেকৈ বাছি ল'ব লাগে। বাছি লৈ ইয়াৰ লগত মই আৰু বেচন মিক্স কৰিম। বেচনটো মিলাই দিম ইয়াৰ লগত, এই কোমল অংশখিনি এয়া। তাৰপিছত মই ইয়াৰখিনি ধুনীয়াকৈ ধুই মিহিকৈ কাটি ল'ম, তেতিয়া বেচনৰ লগত মিলি যাব শাকখিনি। পকৰীটো খাবলৈ বহুত ভাল হয় এই ঢেকীয়া শাকৰ লগত যেতিয়া আমি বনাওঁ। ইয়াৰ লগত আৰু মই পিঁয়াজ দিম, বেচন দিম, তাৰপিছতে অকণমান আজি মই এইবিলাক চ'ডা বা বেকিং পাউডাৰ সেইবিলাক একো নিদিওঁ। ইয়ালৈ মই অকণমান খাৰ দিম, কলখাৰ। কলগছৰ পৰা বনাই থোৱা আছে খাৰ, সেই খাৰ দি বনাম। খাৰটো এনেও আমাৰ পেটৰ কাৰণে বহুত ভাল। আজি মোৰ এইখিনি ঢেকীয়া হৈ যাব, ইয়াতকৈ বেছি নিদিওঁ। মই এতিয়া এইখিনি মিহিকৈ কাটি ল'ম। মানে পকৰীত দিবলৈ সাধাৰণতে খুব মিহিকৈ কাটি ল'ব লাগে বস্তুখিনি। কটা হৈছে। ইয়াতে এতিয়া মই পিঁয়াজো কাটি দিম মিহিকৈ। ইয়াৰ লগত দি দিম। এতিয়া মই ইয়াত বেচনখিনি দি ল'ম। বেচন দি লৈছোঁ। তাৰপিছত নিমখ দি দিম এতিয়া। নিমখখিনি মানে জোখত আৰু। তাৰপিছত মই মানে যিটো বেকিং আৰু চ'ডা নিদিওঁ, ইয়াত অকণমান কলৰ পৰা বনোৱা, কলগছৰ পৰা বনোৱা খাৰ। খাৰটো বহুত বেছি দিব নালাগে, বেছি দিলেও মানে বেয়া, সেইকাৰণে মই এয়া এচামুচ দিম ইয়াত। বেকিঙৰ কাম কৰিব ইয়াত, স্বাস্থ্যৰ কাৰণে বহুত ভাল খাৰটো। এতিয়া মই পানী দি মিক্স কৰি ল'ম এইখিনি বস্তুখিনি। বেচনখিনি একেবাৰতে দি ল'ব নালাগে, কাৰণ অলপ অলপকৈ দি থাকিলে হ'ল। একেবাৰে দিলে বেছিও হৈ যাব পাৰে। অলপ অলপকৈ দি থাকিলে বস্তুখিনি মিলাবলৈও সুবিধা হয়, সেইকাৰণে অলপ অলপকৈ দি থাকিব লাগে বস্তুখিনি। দি পিনি বস্তুখিনি ধুনীয়াকৈ মিলাই দিব লাগে। দেখিছেনে মিলোৱা হৈয়ে গৈছে প্ৰায়। এইখিনি মিলাই থৈ মই পিছত চাটনিটো পকৰীৰ লগত খাবলৈ চাটনিটো বনাই ল'ম। আজি তাতে মোৰ আলহী এগৰাকীও অহা কথা আছে, ওচৰৰে ভণ্টি এজনী। সি মোৰ ধুনীয়াকৈ হৈ গৈছে মিলাই। এইখিনি এটা ধুনীয়াকৈ চাইডত থৈ দিম। থৈ লৈ মই চাটনিৰ কাৰণে মানে পকৰীৰ লগত খাবৰ কাৰণে চাটনিটো মই তৈয়াৰ কৰিম। এইখিনি
এয়া হেৰি এয়া মান ধনিয়া পাত মই ছিঙি লৈছোঁ সৰু সৰুকৈ। তাৰপিছতে এয়া ধনিয়া পাত কেইটামান ধনিয়া পাতো দি দিছোঁ। এয়া তাৰপিছত জলকীয়া দিম 4-5টামান, 5টা জলকীয়া দি দিছোঁ। তাৰপৰা নহৰু কেইটামান, আদা। তাৰপিছত এই থেকেৰা টেঙাটো যে এই থেকেৰা টেঙা অকণমান দি দিলে চাটনিটো খাবলৈ বহুত ভাল হয়। এইটো থেকেৰাটোতো আমাৰ সাধাৰণতে ঘৰতো পোৱা যায়, বজাৰতো পোৱা যায়। গৰমত স্বাস্থ্যৰ কাৰণে বহুত ভাল। সেইকাৰণে থেকেৰা টেঙাটো প্ৰায় চৰ্বত খালেও ভাল আৰু আমাৰ এনেই চাটনি বা কিবা বস্তুৰ লগত খোৱাটো বহুত প্ৰয়োজনীয়। আৰু এতিয়া মই তাত নিমখ অকণমান দি দিম। নিমখ দিছোঁ। এয়া পানী অলপ অকণমান দি লওঁ, মানে তেতিয়া বস্তুখিনি ভালদৰে মিক্স যাব। তাৰপিছতে চাটনিৰ লগত আৰু এটা বস্তু মই মিলাই দিওঁ, মচুৰ দালি অকণমান। মচুৰ দালি অকণমান দিলে মানে খাবলৈ হেৰিখিনি চাটনিখিনি বহুত ভাল হয়। মচুৰ দালিখিনি মই আগতীয়াকৈ অকণমান তিয়াই থৈছিলোঁ, কাৰণে মানে অকণমান কোমল হ'লে সোনকালে পিছ লয়। আটাইখিনি মিক্স কৰি মই এতিয়া চাটনিটো বনাম। এইখিনি পিছা হৈ গৈছে। হৈ গৈছে চাটনিখিনি হৈ গ'ল। এতিয়া মই পকৰীখিনি বনাই ল'ম। সকলোখিনি ৰেডি হৈ গৈছে। মোৰ কেৰাহীও গৰম হৈছে অলৰেডি। এতিয়া মই তেল দি পকৰী ভজা আৰম্ভ কৰিম। তেলখিনি গৰম হৈ গৈছে। মই এতিয়া অকণমানকৈ বস্তুখিনি দি যাম। যিহেতু আমি ঘৰতে খাম, অকণমান ডাঙৰকৈ বনালেও কোনো কথা নাই। এতিয়া মই লুটিয়াই দিছোঁ। ধুনীয়াকৈ মানে সিজিবলৈ দিম। পকৰী মানুহে বিভিন্ন প্ৰকাৰে বনাব পাৰে। কিছুমানে বন্ধাকবি দি বনায় আৰু নৰসিংহ দিও বনায়। মই আজি আকৌ ঢেকীয়া দি বনাইছোঁ। ঢেকীয়া দি বনায়ো খাবলৈ বহুত ভাল হয়। আপোনালোকে ঢেকীয়া দি বনাই যদি কেতিয়াবা খোৱা নাই, বনাই খাই চাবচোন, বহুত ভাল লাগে। এইখিনি বৰ্তমান হৈ গৈছে। তুমিও আহা চাহ খাবলৈ, বিক্ৰী আহিলে লোৱা। আৰু এতিয়া আগত ময়ে খাই দিছোঁ। বঢ়িয়া হৈছে। দুটা খাই পেলাই বহুত ভাল পাইছে। সঁচাকৈ বহুত ভাল হৈছে। আপোনালোকেও তেনেকৈ বনাই খাই চাবচোন।